নমস্কাৰ আমাৰ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আগলৈ আমাৰ ভিডিঅ'বোৰ চাবলৈ চেনেলটো এতিয়াই সাবস্ক্ৰাইব কৰক আৰু ভিডিঅ'বোৰৰ নটিফিকেশ্যন পাবলৈ বেল আইকনটো দবাই দিব। ধন্যবাদ। আজি আমি আলোচনা কৰিম মুৰ্গী পালনৰ ৫ আৰু ৬ নম্বৰ দিনৰ কামবোৰৰ বিষয়ে। আগৰ ভিডিঅ'ত প্ৰথমৰ পৰা চতুৰ্থ দিনলৈ কৰা কাৰ্যসূচীবোৰৰ বিষয়ে জনোৱা হৈছে। ভিডিঅ'বোৰ চাই ল'ব। মুৰ্গী পালনৰ ৫ নম্বৰ দিনা তুহৰ ওপৰত দিয়া কাগজবোৰ গুচাই দিব লাগিব আৰু লগতে দানা দিবৰ বাবে নিৰ্দিষ্ট পাত্ৰৰ যোগাৰ কৰিব লাগিব। মুৰ্গীবোৰে যাতে সুন্দৰকৈ দৌৰি থাকিব পাৰে তাৰ বাবে ঠাইখিনিও বহলাই ল'ব লাগিব। ঘৰটোৰ ভিতৰত যাতে ঠাণ্ডা বতাহ নোসোমায় তাৰ বাবে চাৰিওফালে বেৰি ল'ব লাগিব। নহ'লে ৰাতি মুৰ্গীবোৰে ঠাণ্ডা পায় তেতিয়াহ'লে সিহঁতৰ বেমাৰ লাগিব। তাৰপিছত প্ৰত্যেক দিনে ৰাতিপুৱা এবাৰ আৰু গধূলি এবাৰকৈ সিহঁতে খোজকাঢ়ি থকা তুখিনি লাৰি থাকিব লাগিব যাতে তুখিনি লেতেৰা হৈ নাযায়। তাৰপিছত ৰাতিপুৱা দানাৰ সাজবোৰত দানা আৰু পানী দি সুন্দৰকৈ ৰাখিব লাগে। দানাৰ পাত্ৰত দানা শেষ হ'লে দানা দি থাকিব লাগিব। মুৰ্গীৰ প্ৰথম ভেকচিনটো দিয়াৰ সময় ৫ৰ পৰা ৭ নম্বৰ দিনলৈ থাকে। মুৰ্গীক ভেকচিন দিয়াটো খুবেই জৰুৰী। মুৰ্গীক কেনেকৈ ভেকচিন দিব জানিব বিচাৰিলে কমেণ্টত জনাব। নেক্সট সন্ধিয়াৰ সময়তো তুবোৰ লাৰি দি দানা পানী দি সুন্দৰকৈ থাকিবলৈ দিব। কেৱল লক্ষ্য ৰাখিব মুৰ্গীবোৰে যাতে ঠাণ্ডা নাপায় আৰু ঠাইখিনি যাতে আহল বহল হয়। ৬ নম্বৰ দিনা ৰাতিপুৱা তুবোৰ লাৰি পানীৰ সাজবোৰ ভালদৰে ধুই লৈ ভালদৰে দানা আৰু পানী দি দিব লাগে। সন্ধিয়াও ঠিক একেদৰে দানা পানী দি মাজে মাজে ঠাই থাকিব যাতে পোৱালিবোৰে একে ঠাইত লগ লাগি নাথাকে। এনেদৰে পঞ্চম আৰু ষষ্ঠম দিনা মুৰ্গীবোৰৰ যত্ন লৈ থাকিলে পোৱালিবোৰ সুন্দৰভাৱে থাকিব। মুৰ্গী পালনত মুৰ্গীবোৰৰ যত্ন ভালদৰে ল'লে পোৱালিৰ মৃত্যু 1% নহয়। নেক্সট ভিডিঅ'ত আমি আলোচনা কৰিম মুৰ্গীৰ ভেকচিনবোৰৰ বিষয়ে, লগতে ভেকচিন কেনেকৈ দিব তাৰ বিষয়ে। আমি আপোনাক সহায় কৰিম, আপুনি আমাক সহায় কৰক। আগলৈ আমাৰ ভিডিঅ'বোৰ চাবলৈ চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰক আৰু ভিডিঅ'টোত লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।